আকৌ আছে শুনিছানে অকণমান ওলাই আহাচোন তোমাক কি মই এনেই মাতি আছো এই আমাৰ জধা মুখটো ক'ত গ'ল সোনকালে মাতাচোন ভিতৰত শুই আছে হ'বলা ঐ ধনীৰাম মণিৰাম বল 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 সোনকালে বল আজি দেৰিয়ে হ'ল ঐ ঘৰত গালিয়ে দিব আজি দেখোন আজি মৰ্ণিং ৱাক কৰিবলৈ আহোঁ বুলি কৈ পেলাই আমি য'তে ত'তে ঘূৰি পলাই আহিছোঁ এতিয়া গালিয়ে দিব ঘৰত ये तुम क्यों दे रहे हो हम लोगों को गाली नहीं देगा हम लोग बहुत छेद का बच्चा है हम लोग जल्दी आ जाएंगे घर में এইটো হিন্দী কৈছে চা হিন্দী এটা মুখতে ঘূৰি নাই হিন্দী ক'বলৈ আহিছে হিন্দী ক'বলৈ নাজানে নকবি নকৰে তই বৰ ডাঙৰ তই হিন্দী এটা কৈছ মই তেতিয়া শুনিম নহয় এইবিলাক লাগি মই মুঠে এতিয়া সময় নাই বল ঘৰলৈ যাওঁ দিব নহ'লে মই অকলে যামগৈ এতিয়া বল বল তোৰ লগত লাগি লাভ নাই বল বল সোনকালে বল কিবা এটা খাই ল'ব ভোক লাগিছে ৰাতিপুৱা 5টা বজাতে তই লৈ আহিলি এতিয়া 7টা 8টা 9টা বাজিব হ'ল বল 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 থাকে বল দে বহুত দেৰি হৈ গ'ল বল বল যাওঁগৈ বল আজি ৰাতিপুৱা বতৰটো বৰ ধুনীয়াও শুই বঢ়িয়া লাগিছে আজি ইয়াতে শুই থকাই ভাল আজি ঘামো নোলাব কাকতি চাপৰ গোন্ধও নোলাব আজি মানুহৰ ওচৰলৈও নাযাওঁ ইয়াতে শুই থাকিম ৰাতিপুৱাৰ পৰা অ' বাগি থকা শুই আছে হ'বলা হয় অঁ শুই আছো তহঁতে ক'ৰ পৰা আহিলেগৈ ইমান ৰাতিপুৱাই আমি ফুৰিব গৈছিলোঁ বাকী থকা আজি মৰ্ণিং ৱাক কৰি আহিলোঁ ৰাতিপুৱাই অ' বাকী থকা চাহ পানী খালেনে নাই আমি আহিছোঁ এতিয়া ঘৰত চাহ পানী খাবলৈ আপুনি খালেনে নাই অঁ তহঁতক চাহ বনাই দিব ন এতিয়া ঘৰত তহঁতৰ মানুহ আছে মাহঁত আছে চাহ বনাই দিব তহঁতে খাব পাৰিবি মই কোনেনো বনাই দিব মই যি বগী মাইক বিয়া পাতিম বুলি ভাবি আছোঁ এতিয়ালৈকে পইচা গোটাব পৰা নাই তাইক বিয়া পাতিবৰ কাৰণে কোনে বনাই দিব মই নিজে বনাই খাব লাগিব এই খাবলৈ মন যায় মই অলপ দেৰিকৈ বনাই নিজেই খাম অ' বাকী থাকে আপুনি বগী মাইক কেতিয়াকৈ বিয়া পাতিব ক'ব হা আমি ছোৱালীজনী পলুৱাই আনিব যাম হা নহ'লে আপুনি যদি কয় বৰ বিয়া পাতিম বুলি আমি বৰ বিয়া খাবলৈ যাম হা আপুনি সোনকালে বিয়াখন পাৰিব হা ঠিক আছে বাৰু কম তহঁতক তহঁতে মোক বেয়া পাবি নহয় ধন্যবাদ মৰিৰাম ব'ল ঘৰত যাম ব'ল ভোক লাগিছে নহ'লে ঘৰত মাহঁতে গালি দিব বাকী থাকে যাওঁ দিয়ক পিছত লগ পাম যাওঁ দিয়ক বাকী থাকে বাকী থাকে যাওঁ দিয়ক যা তহঁতক সোনকালে যা কিবা এটা খাই লগত মই দুপৰীয়াকৈ তহঁতক লগ কৰিম যা নহ'লে সন্ধিয়াকৈ তহঁতক ইয়াতে মই ভাত খোৱাকৈ মাতিম যা প্ৰতিকেইটা ভালো লাগে সিহঁতৰ লগত কথা পাতি সিহঁতৰ লগত থাকাই ভাল বেয়া পাতে থাকে বিয়া পতাৰ পিছত কোনো থাকিব দিব বগী মাৰি সিহঁতৰ লগত এই চালা বান্দৰটো এতিয়ালৈকে অহা নাই বাপেকে হ'লে মোক গালি দি দিব এতিয়ালৈকে অহা নাই এই দিয়া হওক মই পিছত চাল চিগি দিম অ' মা চাহ বনাইছানে চাহ অকণ খাওঁ মই আহি পালোহি মৰ্ণিং ৱাক কৰি দেউতা ক'ত গ'ল দেউতা অঁ চাহ খাব তোৰ কাৰণে মই ক'ত যাব নোৱাৰিলি মৰ্ণিং ৱাক কৰিব যাওঁ বুলি মোক দেউতাই গালি দি আছে অ' মা চৰি শনিৰাম আৰু ধনীৰামে মোক সোনকালে লৈ গ'ল মই তোমালোকক জগাবলৈ আৰু ক'বলৈ পাহৰিলোঁ ৰাতিপুৱা সোনকালে দৌৰিবলৈ গুচি গ'লোঁ নহ'লে মই পুলিচৰ চাকৰি কেনেকৈ মই পঢ়ি গ'লোঁ চৰি মা চৰি দে হ'ব মই চাহ ব্ৰেকফাষ্ট কৰি বনাই আছোঁ তই বগো টেবুলৰ ওপৰত মই দিমগৈ এতিয়া খাই ল'বি আৰু দেউতা আহিলে দেউতাক কথাখিনি কৈ দিবি নহ'লে দেউতাই মোক গালি দি আছে অ' মা থেংক ইউ মা দেউতাক মই কৈ দিম বাৰু তুমি সোনকালে মোক দিয়া মই ভোক লাগিছে মই খাই পেলাই অকণমান শুই লওঁগৈ শুই পেলাই মই আকৌ দুপৰীয়া টাইমত বাকী থকা ইহঁতৰ ঘৰত যাব লাগিব বাকী থকাই মাতিছে আজি বাপেক নাহোঁতে কিবা এটা খাবলৈ দি দিয়ে নহ'লে বাপেক আহি পেলাই কিবা এটা বোকাৰ লগে লগে সি গুচিয়ে যাব ঘৰৰ পৰা ওলাই কিবা এটা খাবলৈ দি যায় কোন আছে বৌ কোননো সোমাই আহা ভিতৰলৈ হ'ব সি নাই নেকি মই যাম তাক মই আজি আমাৰ ঘৰত ভাত খাবলৈ মাতিছিলোঁ সি এতিয়ালৈকে খবৰ খাতি দিয়া নাই মোক মানুহটো ক'ত আছে অঁ সি অলপ ভিতৰতে শুবলৈ গৈছে তাৰপৰা অলপ ভাগৰ লাগি আহিছে ৰাতিপুৱা মৰ্ণিং ৱাক কৰি আহিলে আৰু ভোক লাগিছে তাৰ কাৰণে মই কিবা ব্ৰেকফাষ্ট বনাই আছোঁ তাৰ ভিতৰতে আছে তুমি যোৱা তাক কমাই যোৱা ঠিক আছে বৌ আপুনি বনাই থাকক মই তাৰ ওচৰৰ পৰা আহোঁ অ' মণিৰাম ক'ত আছ তই কোননো আহি পালেহি এতিয়া কোননো ভিতৰলৈ সোমাই আহক অ' মইহে মণিৰাম আহা ভিতৰলৈ সোমাই আহক অ' তুমি এতিয়ালৈকে শুই আছা উঠা তোমাক ৰাতিপুৱা কোৱা নাছিলোঁ আমাৰ ঘৰত ভাত খাব যাব বুলি অঁ মই পাহৰি আপুনি কৈছিলে ঘৰত আহি পাই মই শুই দিলোঁ টোপনি গ'লো হ'ব দেই যাম এতিয়া আপোনাৰ লগতে যাব লাগিব অঁ এতিয়া মোৰ লগতে তুমি যাব লাগিব ব'লা ভাত কেইটামান খাওঁ আৰু ইহঁতকো মাতিব লাগিব নহয় ব'লা ঘৰত থাকি মই ব্ৰেকফাষ্ট কৰোঁ আপোনাৰ ঘৰতে মই ভাত খাই আহিম ব'লা